ওয়েলকাম টু বিয়া মানে যোৱা খণ্ডত বিয়াতে আছিলোঁ আৰু এতিয়া ৰাতিৰ খণ্ড আৰু বিহু বুলি ক'লে আমাৰ অসমীয়াৰ গাত তত নাই সেই দিশে আমাৰ মাহঁতক চাক একদম ৰক্ষা নাই একদম গোটেই কেইজনীয়ে কঁকাল ঘূৰাই নাচিব ধৰিছে পিছে মোকহে ভিডিঅ'গ্ৰাফাৰ হিচাপে এনেকে থিয় কৰাই ৰাখিছে দে আৰু নাচ তহঁতৰে দিন এইফালে নাচা বন্ধই হোৱা নাই মই মাক ক'লো দৰা গা ধুৱাবৰ টাইম হৈছে আমি তাতে যাওঁ ব'ল ৰ'ব গা ধোৱাৰ আগতে এনেকে বামুণে নিয়ম কৰায় তাৰপিছতে গা ধুব নিয়ে আৰু এইফালে দৰাই হাই দিছে দিয়ক আপোনালোককো তাৰ পাছত ফাইনেলি গা ধোৱা পৰ্বটো আৰম্ভ হ'ল আৰু এই পৰ্বটোত বহুতো নিয়ম থাকে যেনে পেহীয়েক খুৰীয়েক চবে গা ধুব লাগে এইফালে ময়ো চাই থৈছো দিয়ক তোমাৰ লগত বিয়াখন হলে মই এনেকে নিয়ম পালন কৰিব লাগিব সঁচা বুলি ভাবিলে নেকি আৰু ইয়াতে আদি মাহ হালধি আৰু বহুত কিবা কিবি মিশ্ৰণ কৰি গাত সানি দিয়া হয় আৰু এইফালেতো পিঠাগুৰি থাকিবই আৰু গা ধোৱা পৰ্বৰ পিছত এতিয়া গোটেইবোৰ ৰেডি হৈছে কইনা আনিব যাবলৈ আৰু এইফালে বেং পাতি ধুম ধাম বাজি আছে দিয়ক বাৰু গাড়ী ৰেডি হ'ল এতিয়া গোটেইবোৰ যাব ৰেডি কিন্তু মই নাযাওঁ কাৰণ মোৰ আই এলাৰ্জি হৈ আছে আৰু মা যিহেতু পেহী হয় মাতো যাবই লাগিব আৰু ভাল থাকিলে ময়ো গ'লো হয় আৰু এনেকৈ দৰাক বাই বাই দি আজিৰ ভিডিঅ'টো